নমস্কাৰ বন্ধু বান্ধৱীসকল মই আজি কেইদিনমান আগত এটা হাইস্কুল টেটৰ গ্ৰেছ মাৰ্কৰ ওপৰত ভিডিঅ' বনাইছিলোঁ আৰু তাত মই কৈছিলোঁ যে কিবা যদি এনেকুৱা বেলেগ এক্সামতো গ্ৰেছ মাৰ্কৰ প্ৰমাণ লাগে তেতিয়াহ'লে ক'ব হয় কেইজনমানে কৈছিল আৰু সেইকাৰণে মই আজি এই ভিডিঅ'টো বনাবলৈ ওলালোঁ চাওক এইটো এটা দ্য হিন্দুৰ পেজ ঠিক আছে দ্য হিন্দু এইটো আপোনালোকে নিশ্চয় জানে দ্য হিন্দুৰ কথা এখন ৰেপুটেড নিউজ পেপাৰ ইয়াত আজি কেইদিনমান আগত এটা নিউজ প্ৰকাশিত হৈছিল এইটো মাৰ্চ 24ৰ নিউজ আছিল 2019 ঠিক আছে আপোনালোকে ইয়াত চাব গ্ৰেছ মাৰ্ক দিছে হায়দৰাবাদ আৰু কৰ্ণাটকৰ টেট এক্সামত ইয়াত কিহৰ কাৰণে দিছে চাওক কনচিডাৰিং এ লাৰ্জ নাম্বাৰ অফ এইফালে তলৰ ফালে চাব মই আপোনালোকক দেখাই আছো এইটোত considering a large number of teacher posts lying vacant in Hyderabad, Karnataka region on account of dearth of qualified candidate who had passed teacher eligibility test, the minimum qualification for applying for the post, Northeast Karnataka Teachers Association demanded that government give 15 grace marks to students from Hyderabad and Karnataka appearing for TET. ইয়াৰ কাৰণটো ইয়াত উল্লেখ কৰিছে তলৰ ফালে মানে যিমানখিনি কেণ্ডিডেট তাতে অৱতীৰ্ণ হৈছিল সেই অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীখিনিয়ে কেণ্ডিডেটখিনিয়ে কৈছে যে আমাক 15 মাৰ্কছকৈ গ্ৰেছ মাৰ্ক দিব লাগে তাৰপিছত সেই এছ'চিয়েশ্যনৰ যিজন প্ৰেচিডেণ্ট আছিল এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্টজনে এখন প্ৰেছ কনফাৰেন্স পাতি এমবি আম্বালাগি এখন প্ৰেছ কনফাৰেন্স পাতি পেলাই কৈছিল যে এটা ৰুল আছে আৰ্টিকল 371 জেৰ আণ্ডাৰত সেই ৰুলটোই এনেকুৱা ধৰণৰ গ্ৰেছ মাৰ্ক দিবৰ কাৰণে তেওঁলোকক সুবিধা প্ৰদান কৰে ঠিক আছে তাৰপিছত চাব দেয়াৰ আৰ থাউজেণ্ডছ অফ এইফালে তলৰ ফালে ৰিজনটো চাব কি কৈছিল দেয়াৰ আৰ থাউজেণ্ডছ অফ ষ্টুডেণ্টছ ফ্ৰম হায়দৰাবাদ কৰ্ণাটকা ৰিজন হু হেভ নট ক্লিয়াৰ টেট কণ্ডাক্টেড অন মাৰ্চ 3 দিছ ইয়াৰ some have missed it by just a mark or two. These students cannot apply for teachers' post and also appeared for common entrance test for which notification has been issued. During the last recruitment also, many teachers' posts reserved for Hyderabad and Karnataka students remained unfulfilled or remain unfilled as there were not enough candidates who had cleared TET. Considering the backwardness of the region and special status offered to the region under Article 371J, the government should give 15 grace mark in TET for to students from Hyderabad and Karnataka. তো ইয়াত কৈছে কি পিছৰবাৰ যেতিয়া যোৱা বছৰ পাতিছিল এক্সাম যোৱা বছৰ এক্সাম পাতোতেও এনেকুৱা হৈছিল যে যিমানখিনি পোষ্ট ভেকেণ্ট আছে সেই ভেকেণ্ট পোষ্টৰ এগেইনষ্টত পাছ কৰা কেণ্ডিডেট নাই তাৰপিছত আৰু এইবাৰো সেনেকুৱা হৈছে তেওঁলোকৰ টেট পাছ কৰা কেণ্ডিডেট কম আছে গতিকে যিসকলে এই গ্ৰুপত আৰু হেৰিত কৈ আছিল যে টেটত কেনেকৈ দিব পাৰে বেলেগ এক্সামত দিলেও গতিকে চাই লওক এয়া আমাৰ ভাৰতৰে হয় ভাৰতৰে হায়দৰাবাদ আৰু কৰ্ণাটকতো এনেকুৱাকৈ টেটতো গ্ৰেছ মাৰ্ক দিছে গতিকে গ্ৰেছ মাৰ্কৰ চিষ্টেমটো আৰ্টিকল 371 জেৰ আণ্ডাৰত আছে এইটো এটা তাৰপিছত নেক্সট আপোনালোকে চাব এইটো টাইমছ অফ ইণ্ডিয়াৰ নিউজ আপোনালোকে ব্ৰাউজ কৰিলে চাব পাৰিব টাইমছ অফ ইণ্ডিয়াৰ নিউজটোত কি দিছে চাওক ইয়াত সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছিল আপোনাৰ হাৰিয়ানা জাজ এক্সামত 30 গ্ৰেছ মাৰ্ক দিবৰ কাৰণে ইয়াৰ কাৰণটো চাব The Supreme Court on Friday ordered Punjab and Haryana High Court to award 30 grace marks to each of the nearly 1,200 candidates who had cleared the preliminary examination and appeared for the main examination for selection of civil judges, junior division. তো ইয়াত চাওক কি হৈছে আপোনালোকৰ 1200 কেণ্ডিডেট পাছ কৰিছিল হাৰিয়ানা আৰু পঞ্জাবৰ হাইকোৰ্টৰ চিভিল জাজ এক্সামত আৰু তাৰ প্ৰিলিমিনাৰী এক্সাম পাছ কৰাৰ পিছত তাতে তেওঁলোকৰ যিটো মেইন এক্সাম আছিল মেইন এক্সামত অনলি কেইজন মানে কেণ্ডিডেট পাছ কৰিছে আউট অফ 1200 ইয়াত আপোনালোক দিছে এয়া চাই ল'ব The decision to award 20 grace mark in civil paper 1 and 10 marks 20 in civil paper and 10 marks in civil paper 2 was taken by the bench of Chief Justice S.A. Bodbey and Justice B.R. Gavai and Surya Kant after candidates complained that the paper were so tough that only 9 out of 1,200 candidates could clear the main examination to be eligible for interview even though 109 posts of civil judges were notified. So ইয়াত কথাটো হৈছিল কি পেপাৰখন বহুত টান আছিল আৰু পেপাৰখন বহুত টান থকা কাৰণে ইয়াত গ্ৰেছ মাৰ্ক দি দিয়া হৈছিল তেওঁলোকক যিহেতু পাছ কৰা কেণ্ডিডেটৰ সংখ্যা বহুত কম আছিল গতিকে বন্ধু বান্ধৱীসকল
আৰু যদি আপোনালোকক কোনোবাই এনেকে কয় যে কম থাকিলেই গ্ৰেছ মাৰ্ক দিবনে কিবা দিবনে, তেতিয়াহ'লে এই ভিডিঅ'টো তেওঁলোকক শ্বেয়াৰ কৰি দিব আৰু তেওঁলোকক জনাই দিব যে হয়, ভাৰতত এইটো ৰুল আছে। ইভেন সুপ্ৰিম কোৰ্টেও সেইটো ৰুল এপ্লাই কৰিছিল, সুপ্ৰিম কোৰ্টেও অৰ্ডাৰ দিছিল সেইটো কৰিবৰ কাৰণে। লগতে এইটো আপোনাৰ হায়দৰাবাদ আৰু কৰ্ণাটকা ৰিজনতো যেতিয়া ত্যাগ হৈছিল, তাতেও এইটো ৰুলতে কাম চলিছিল। চ' ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে, আৰু যিসকলে হাইকোৰ্টৰ কাৰণে হাইকোৰ্ট কৰিবৰ কাৰণে গ্ৰেছ মাৰ্কৰ কাৰণে বৰ লৰা দপৰা কৰি আছে, তেওঁলোকক অনতিপলমে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ।